আজি এই গোটেই সময়খিনি আমি খুব সুন্দৰকৈ একেলগে কটাম বুলি আশা কৰিলোঁ আৰু সেইটোহে ডাঙৰ কথা লাইট নাই আজি বাচি গ'লোঁ এইটো লাইটৰ পৰা অকণ দূৰত থাকিব লাগিব পিছে এজনে কৈছে লাইট আকৌ মূৰত পৰিব আপোনালোকে ভালকৈ বান্ধিছে বুলি মোৰ বিশ্বাস আজি পৰিব নালাগে লাইট আজি অনুষ্ঠানৰ আৰম্ভণিতে মোৰ দুগৰাকী অতি শ্ৰদ্ধাৰ শিল্পী সেই দুগৰাকী শ্ৰদ্ধা শিল্পীৰ দুটি গীত একেলগে সংযোজন কৰি কিবা এটা গাবলৈ খুজিছোঁ আৰু এই চেগতে সেই দুগৰাকী শিল্পীলৈ মই শ্ৰদ্ধা নিবেদিব বিচাৰিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন দাৰ দুটি গীত এই গীতেৰে আজি অনুষ্ঠান আৰম্ভ কৰিছোঁ সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ ধন্যবাদ আমি অসমীয়া দুখীয়া বুলি সান্তনা লভিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব
सुवा